নমস্কাৰ বন্ধুসকল, আজি সন্ধিয়াৰ সময়ত ভিডিঅ' বনাই আছোঁ। সময় নথকাৰ কাৰণে আমাৰ এইটো কেপচিকামৰ প্ৰজেক্ট হয়। এইটো আমি আহিন মাহৰ 15 দিন যোৱাত লগাইছিলোঁ আৰু আজি মিনিমাম 1 মাহ হৈছে। আপোনালোকে যদি প্ৰডাকশ্যন দেখিবলৈ পায় এইটো চাব পাৰে। এইটো চাওক, এইটো আৰু এসপ্তাহ পিছত আমি হাৰ্ভেষ্টিং কৰিব পাৰিম। মানে প্ৰত্যেকটা গছতে মানে ফল দিবলৈ ধৰিছে। এইটো চাব পাৰে। আপোনালোকক আমি জাষ্ট প্ৰডাকশ্যনটো দেখুৱাই আছোঁ আৰু বেলেগ কিবা কিবি কম, অলপমান বেছি নকওঁ। এইটো চাই লওক, গোটেই গছতেই মানে ফল লাগিছে। এইটো আমাৰ ভেৰাইটি আছিলে ইণ্ডোচিম কোম্পানীৰ স্পিনিক্স। এইটো চাব পাৰিছে, এইটো চাওক, প্ৰত্যেকটা গছতেই কিন্তু 10টা 12টাকৈ কেপচিকাম লাগিছে আৰু এসপ্তাহ পিছত আমি হাৰ্ভেষ্টিং কৰিব পাৰিম চাগে। এইটো আমাৰ এইটো ওপৰত আছে 1 বিঘাৰ প্ৰজেক্ট। এইটো আগতীয়াকৈ লগাইছিলোঁ আৰ্লি, আৰু সেইটো চাব পাৰিছে লাষ্টতো মালচিং লগোৱা আছে। এইটোত আমি আধাখিনি লগাইছোঁ, আধা বিঘা, আৰু আধা বিঘা তাত লগাম। সেইটো আমাৰ A to Z ভিডিঅ' আহি আছে। আপোনালোকে চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে আমাৰ ভিডিঅ'টো আপলোড কৰাৰ লগে লগে পাই যাব। আৰু বন্ধুসকল, এটা কথা জনাবলৈ আপোনালোকক মানে পাহৰি গৈছোঁ। সেইটো কথাটো হ'ল, এতিয়া মানে ঠাণ্ডাটো আহি আছে, মানে গছত আৰু ব্লাইটটো আহি থাকে কেপচিকাম খেতিত বেছিকৈ। ব্লাইটৰ কাৰণে আপোনালোকে এমিষ্টাৰ ড্ৰপ বা কাষ্টৰিয়া, এই দুটা ফাংগিচাইড স্প্ৰে কৰিব পাৰে। আৰু যদি এই দুটা আপোনাৰ তাত এভেইলেবল নাথাকে, তেতিয়াহ'লে বায়াৰ কোম্পানীৰ এটা আছে লুনা ফাংগিচাইড হয়, সেইটো বহুত ধুনীয়া ৰিজাল্ট দিয়ে। এইটো স্প্ৰে কৰিব পাৰে, বা যোনটো আছে ৰামচাইড কোম্পানীৰ হয় নেকি, সেইটো যোনটো আছে ফ্লিক্স ছুপাৰ, সেইটো স্প্ৰে কৰিব পাৰে। তেনেকুৱা বিভিন্ন ধৰণৰ আছে, আৰু ক্লাছ আছে, সেইটো স্প্ৰে কৰিব পাৰে। কিন্তু বেষ্ট থাকিব আপোনাৰ কাৰণে মানে এমিষ্টাৰ টপ আৰু কাষ্টডিঅ', এই দুটা মাৰিলে তো ব্লাইটটোতো কণ্ট্ৰল হয়েই। তাৰ লগত যোনটো আছে আমাৰ ফুলবিলাক যে ড্ৰপ হৈ যায়, ফুলবিলাক যে সৰি যায় গছৰ পৰা, সেইটো কিন্তু কণ্ট্ৰল কৰি ৰাখিব এই কাষ্টডিঅ' আৰু এমিষ্টাৰ টপে। আপোনালোকে যদি চায় তেতিয়াহ'লে গম পাব আমাৰ গছৰ পৰা কিন্তু এটা ফুলো যদি ডম্পিং হোৱা নাই এতিয়ালৈকে। কিন্তু আপোনালোকে প্ৰডাকশ্যন দেখিহে ক'ব পাৰিব। যেইখিনি ফুল আহিব ধৰিছে, গোটেইকেইটা কিন্তু ফলত পৰিণত হৈছে। এইটো চাই লওক। চ' আমি এইটো যোৱা বছৰ মানে এইটো লগাইছিলোঁ, অলপমান মানে বহুতখিনি মানে লাভান্বিত হৈছিলোঁ। সেইকাৰণে এইবছৰ মানে এই কেপচিকামটো লগাইছোঁ 2 বিঘা, আৰু আমাৰ যোনটো চিমলা আছে সেইটো লগাইছোঁ 1 বিঘা। চ' আপোনালোকে ভিডিঅ' পাই থাকিব আৰু আমাৰ লগত মানে থাকিব, তেতিয়াহে বিভিন্ন ধৰণৰ মানে যোনটো খেতিৰ সমস্যা আছে তাৰ সমাধান এই ইউটিউবৰ চেনেলৰ যোগেদি আপোনালোকে নিশ্চয় পাই থাকিব। আৰু যোনটো আছে ভাইৰাছৰ কাৰণে আপোনালোকে হেৰি কৰিব পাৰে, যোনটো আছে টিবল ৱাই হওক বা A to Z হওক, আৰু আপোনালোকে যোনটো আছে আৱাত, বিভিন্ন ধৰণৰ মানে ইনচেক্টিচাইড যোনটো আছে, এই বায়ু ইনচেক্টিচাইড, সেইবিলাক আপোনালোকে ব্যৱহাৰ কৰিব, তেতিয়াহে আপোনালোকে ধুনীয়া ৰিজাল্ট পাব। আপোনালোকৰ যদি আৰু কিবা প্ৰশ্ন থাকে, সেইটো আমাৰ কমেণ্ট বক্সত আপোনালোকে লিখিব, নিশ্চয় আমি ৰিপ্লাই দিম যিমান সম্ভৱ পাৰোঁ। আমাৰ মানে ভিডিঅ' লৈ অহাৰ মানে সময় নাই, তথাপিও আপোনালোকক আমি দেখুৱাই থাকিম কেনেকৈ কৰি থাকোঁ। কিন্তু আজি সন্ধিয়াৰ ভাগত ভিডিঅ' বনাই আছোঁ, বহুত ব্যস্ততা থাকোঁ, সেইকাৰণে মানে বহুত দিনৰ মূৰে মূৰে মানে ভিডিঅ' দিবলগীয়া হয়। চ' আজি ইমানেই। আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব।